Hi guys, এয়া আজি আমি চাটুৱাৰ চাটনি খাম। কেটে দিয়ে এয়া চাটুৱা হ'ল বুটৰ গুড়া। আজি চাটনি কৰি খাম আৰু আমি ইয়াতে কেঁচা পিঁয়াজ আগে কাটি থৈ দিছোঁ আৰু কেঁচা জলকীয়া সেইবিলাক চব ৰেডি কৰি এই 3 চামুচ চাটুৱা গুড়া দি দিছোঁ। আমি আৰু বেছি মানুহ নহয় আমি দুজনে, সেইকাৰণে 2 চামুচে দিছোঁ। আৰু ইয়াতে এতিয়া এয়া নিমখ অলপ দি দিম সোৱাদ অনুসৰি। আমাৰ সোৱাদ অনুসৰি নিমখটো দি ল'লোঁ। আৰু এয়া মিঠাতেল দি দিছোঁ। আৰু এতিয়া আৰু সানিব মোৰ মানুহজনে অলপ পানী দিব লাগিব, কাৰণ গুড়াখিনি শুকান যে, সেইকাৰণে পানীৰে মাৰিব লাগিব। আৰু এই গুড়াখিনি চাটুৱাৰ চাটুৱাৰ গুড়া হ'ল বুটৰ গুড়া হয়, আপোনালোকে জানেই চাগে। আমি আৰু খাওঁ আৰু এতিয়া প্ৰথমতে এনেকৈ সানি ল'ব, গোটেইখিনি মিহলি কৰি লৈ ল'ম। চাটুৱা গুড়া, পিঁয়াজ, কেঁচা জলকীয়া, কেঁচা মিঠাতেল, নিমখ চবখিনি একেলগে মিক্স কৰি লৈ লৈছোঁ। মোৰ মানুহজনে কিন্তু চাটনি কৰাত বিৰাট ভাল, আৰু মই যোগাৰটো কৰি দিওঁ, তেখেতে আৰু সানি দিয়ে। আৰু এতিয়া এনেকৈ পানী দি মানে মুঠি থাকিব লাগিব, কাৰণ বুটৰ গুড়াখিনিতো শুকানেই হয়। সেইকাৰণে এনেকৈ অলপ পানী দি কেনে সানি থাকিব। চাই থাকিবচোন আপোনালোকে তেনেকৈ আমি এনেকৈ পানী দি দিওঁ, গুড়াখিনি সানি ল'ম। আপোনালোকে খায়নে এনেকৈ বুটৰ গুড়া চাটনি কৰি? খাই কিন্তু খুব মজা লাগে, খাবচোন এদিন আপোনালোকে এনেকৈ বুটৰ গুড়াৰ চাটনি। আমাৰ এই বুটৰ গুড়াখিনি এনেকৈ